হেল্ল' এভৰিৱান, সকলো ভালে আছোঁ, সকলোকে ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ। এয়া আজি হ'ল গৰু বিহুত, সেইকাৰণে মায়ে মাহ হালধি পিচিয়ে প্ৰথমতে লাও বেঙেনা আদি এইবোৰ কাটি লৈছে। তাৰপিছত আমি নদীলৈ যাম আৰু সেইকাৰণে মই মাহ হালধিখিনি গৰুক লগাই দিলোঁ পাপাৰ সৈতে। গৰুকেইটাক প্ৰথমতে লগাই লৈছোঁ সৰু পোৱালিটোক, তাৰপিছতে আমাৰ সৰু ছাগলীজনীকো লগাই দিছোঁ আৰু সিহঁতক নিয়া নাই নদীত, সেইকাৰণে ঘৰতে ধুৱাই ল'লোঁ। এতিয়া আমি গৈছোঁ নদীলৈ, পাপা মই মা আগত গ'ল ডলালৈ। তাৰপিছতে মই আহিছোঁ, সেয়া পালোঁহি। আমাৰ মানে সকলো সমাজ গোটেইকেইখন সমাজ মিলি এয়া আমাৰ সমাজৰ কাম বাকী হৈ আছে আৰু তাৰপিছত গৰু গা ধুৱাব। এয়া গৰুলৈ গৈ আছোঁ আমি। দেখিছেনে, গৰু আমি ধুৱাই গৈছোঁ গা, আৰু তাৰপিছত আৰু এনেকৈ গৰু বিহুটো আমি উদযাপন কৰোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।